নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকৰ আপোন চেনেল দাস এণ্টাৰটেইনমেণ্টলৈ আজ ইতিমধ্যে আপোনালোকে থাম্বনেলটো দেখি গম পাইছে ইউটিউবৰ টকাৰে কিনিল নতুন বাইক কৈ আছো আপোনালোকক যিসকলে আমাৰ ভিডিঅ' চাই যিসকলে ইউটিউবৰ বিষয়ে জানে তেওঁলোকে চাগে ভাবিছে আমাৰ সাবস্ক্ৰাইবাৰ আৰু ভিউৱাৰ্ছ চাই ইউটিউবৰ পৰা পালে পইচা কেনেকৈ কৈ আছো শুনক ইউটিউবৰ পৰা আমি কোনো ধৰণৰ পইচা পোৱা নাই এতিয়ালৈকে এই বাইকখন কিনিছো নিজৰ পইচাৰে জানুৱাৰীৰ 5 তাৰিখে আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ সময় সলনি হয় তাৰ পিছৰ পৰা এতিয়ালৈকে আমি কোনো ধৰণৰ ভিডিঅ' বনাব পৰা নাছিলোঁ অলপ অসুবিধা আছিল ময়ো অসুস্থ আছিলোঁ আকৌ আমি ভিডিঅ'ৰ কাম আৰম্ভ কৰিছোঁ আমাৰ নতুন ভিডিঅ' আপোনালোকে বহুত সোনকালেই পাব আসলতে বেলেগ এটা কথা ক'বলৈ এই ভিডিঅ'টো বনোৱা হৈছিল যে মাৰ্চ মাহৰ দেওবাৰ এটাত কলিয়াবৰ শিলঘাটত এখন টিকটক আৰু ইউটিউব মিটআপ ৰাখিম বুলি ভাবিছোঁ আপোনালোকে যদি এই মিটআপখনত জয়েন হ'ব বিচাৰে তেতিয়ালে আপোনালোকে আমাক জনাব কাৰণ এতিয়ালৈকে আমি মিটআপটোৰ ডেট ফিক্স কৰা নাই কাৰণ আপোনালোকে আমাক মাৰ্চ মাহৰ যিকোনো এটা দেওবাৰ যেহেতু কৰিম লাষ্টৰ দেওবাৰটোতো হৈ যাব পাৰে গতিকে আপোনালোকে মোক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব আপোনালোকৰ কোনটো দেওবাৰত বেছিকৈ সুবিধা হয় আৰু এইখিনিতে এটা কথা কওঁ আমাৰ যেহেতু নতুন নতুন ভিডিঅ' আহি আছে আমাৰ নতুন নতুন ভিডিঅ'ৰ কাৰণে অলপ নতুন নতুন মানুহৰ প্ৰয়োজন হয় যেহেতু বৰ্তমান আমি ভাবিছোঁ অলপ নতুন মানুহ ল'ম গতিকে আপোনালোকে যদি অভিনয় কৰিবলৈ আগ্ৰহী হয় তেতিয়ালে আমাক যোগাযোগ কৰিব পাৰে আমাৰ মোৰ ইনষ্টাগ্ৰামৰ লিংক এই ভিডিঅ'টোৰ তলত দিয়া আছে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব নাম ৰাজু দাস বুলি আছে আমাৰ নতুন ভিডিঅ'ৰ কাৰণে অলপ গম পাইছে আৰু গতিকে যদি ভিডিঅ' কৰিবলৈ আমাৰ লগত মন আছে তেতিয়ালে আমাক যোগাযোগ কৰিব আৰু আগৰ দৰে আমাৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব এতিয়াৰ পৰা আৰু আপোনালোকৰ কাৰণে সদায় কাম কৰি যাবলৈ চেষ্টা কৰিম ধন্যবাদ আৰু ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে আগৰ দৰে গম পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ